বহাগ বিহুৰ সময়ত তৈয়াৰ কৰা এই পিঠাবিধৰ জুতি মই সৰুৰে পৰা লৈ আহিছোঁ। আজি বনাবলৈ লৈছোঁ লাও পুল্লা পিঠা বা লাও পাল্লা পিঠা। পিঠাবিধ বনাবলৈ প্ৰথমতে এটা লাও কাটি ল'লোঁ। তাৰে এফাল লাওৰ বাকলিখিনি ভালদৰে গুচাই লৈ সৰু সৰুকৈ কাটি এটা কেৰাহীত একেবাৰে অকণমান পানী দি সিজিবলৈ দিলোঁ। আৰু এতিয়া সিজি যোৱাৰ পিছত এখন চেকনিৰ সহায়েৰে বেলেগ এটা পাত্ৰত লাওখিনি উলিয়াই ল'লোঁ। লাওখিনি এতিয়া ভালদৰে পিটিকা কৰি ল'লোঁ। আৰু এতিয়া দিছোঁ আগতীয়াকৈ ভাজি থোৱা পিঠাগুড়ি। লাওখিনি যিমানটো পৰিমাণত দিয়া গৈছে সেইটো হিচাপতে পিঠাগুড়িখিনি দিছোঁ। আৰু এতিয়া অকণমান দিছোঁ নিমখ আৰু বেকিং পাউডাৰ। গোটেইখিনি ভালদৰে সানি লৈ এটা কোমল ডো তৈয়াৰ কৰি ল'ম। পিঠাগুড়ি আৰু লাওখিনিৰ লগতে অকণমান গুড় দি দিব পাৰি, কিন্তু মই সৰুৰে পৰা মাহঁতক যোনটো পদ্ধতিৰে বনোৱা দেখিছোঁ সেইটো হিচাপতে মই বনাইছোঁ। পিঠাকেইটা ভালদৰে শ্বেপ দি লোৱাৰ পিছত এতিয়া ভাজি ল'ম। আৰু এই পিঠাবিধ বেছিকৈ ভাজিলেও কিন্তু খাবলৈ টান হয়, সেইবাবে একেবাৰে ৰঙচুৱা কৰি নাভাজিলেও হয়। আৰু এতিয়া পিঠাকেইটা মই আন এটা বাতিত উলিয়াই লৈ আগতীয়াকৈ বনাই থোৱা গুড়ৰ চিৰাপটো ওপৰতে ঢালি দিলোঁ। আমাৰ ফালে এই গুড়ৰ চিৰাপটোক জোল মিঠৈ বুলি কোৱা হয়। আৰু এতিয়া গৰমে গৰমে পিঠাবিধৰ সোৱাদ ল'লোঁ।